এনেকুৱা এটা কণী আছে যিটো নেকি মানুহে খাব নোৱাৰে এতিয়ালৈকে দেখাও পোৱা নাই মানুহে কিন্তু কণী আছে বুলি কৈ থাকে কিন্তু ময়ো দেখা নাই এতিয়ালৈকে সেইটো কি কণী যোনটো নেকি মানুহে খাব নোৱাৰে কওকচোন সো হাই গাইজ পিয়াৰ গগলি নতুন হাতৰলৈ আকৌ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ তো এইফালে আমাৰ দাদা বহি আছে দাদাক সুধিম তো চাওঁ দাদাই কি এনচাৰ দিয়ে তো চাই থাকক বহিয়ে লৈছোঁ দাদা ভাল অঁ ভাল আপোনাৰ ভালে আমাৰ ভাল তো আমি আহিছিলোঁ এটা হাতৰ চেনেলৰ পৰা অঁ তো আপোনাক এটা হাতৰ ধৰা হ'ব চাওঁ আপুনি কি এনচাৰ দিয়ে প্ৰথমে আপোনাৰ বিষয়ে অলপ জানিব পাৰিমনে অঁ মোৰ নাম বিজয় দাস মই টেইলৰিং কাম কৰোঁ হয় গাঁও চিয়ালজাপুৰী হয় তো ভাল লাগিল তো আপোনাৰ হাতৰটো হ'ল মানুহে কি কণী খাব নোৱাৰে কওকচোন অলপ ভাবি চাওক লাগিলে প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ এনেকুৱা এটা কণী আছে যিটো নেকি মানুহে খাব নোৱাৰে এতিয়ালৈকে দেখাও পোৱা নাই মানুহে কিন্তু কণী আছে বুলি কৈ থাকে কিন্তু ময়ো দেখা নাই এতিয়ালৈকে সেইটো কি কণী যোনটো নেকি মানুহে খাব নোৱাৰে কওকচোন দৰ্শকেও এনচাৰটি দিব কমেণ্ট কৰি কিনি এনচাৰটো কি হয় উত্তৰটো বিচাৰি পালেনে এনেকুৱা এটা কণী আছে যিটো নেকি মানুহে খাব নোৱাৰে সেইটো কি কণী এনেকুৱা কণী খাব নোৱাৰে এইটো হয় এটা কণী আছে যিটো নেকি মানুহে খাব নোৱাৰে কওকচোন কি হ'ব ঘোঁৰাৰ কণী হয় শুদ্ধ উত্তৰ ঘোঁৰাৰ কণী মই দেখাও নাই এতিয়ালৈকে কিন্তু খাব পাৰে নে নাজানো কিন্তু মই দেখাই নাই এতিয়ালৈকে ঘোঁৰাৰ কণী কিন্তু মানুহে মুখে মুখে কৈ থাকে তো ধন্যবাদ থাকিল